হেল্ল', চাওক আজি মই গৈ আছোঁ কলকাতা স্বামীনাৰায়ণ মন্দিৰত। মোৰ লগত যাব এয়া গাড়ীত মা, খুৰী আৰু ভাইটি ডিম্পল। আমি গোটেইকেইজন যাম কলকাতা শ্ৰী স্বামীনাৰায়ণ মন্দিৰত। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। কেনেকুৱা মন্দিৰ, কিমান ডাঙৰ, কেনেকুৱা কি হয় দেখিব গোটেইবোৰ। এতিয়া গৈ থাকোঁ। আমি ইয়াতে আহি পালোঁ। আহি পায়ে আমি পুখুৰীত দেখিলোঁ ইমান মাছ, সৰু সৰু ডাঙৰ ডাঙৰ ইমান মাছ দেখিবলৈ। আৰু কেনেকৈ খেলি আছে মাছবোৰে, বহুত ভাল লাগে দেখিলেই, বহুত ভাল লাগে। ইয়াতে মুড়ি বিক্ৰী কৰে, মুড়ি দিয়ে মাছক খাবৰ কাৰণে। 10 টকাত 50 গ্ৰামমান মুড়ি দিয়ে খাবৰ কাৰণে। তো চাওক আপোনালোকে মাছবোৰ কিমান ধুনীয়া। এতিয়া মই মন্দিৰৰ ফালে লৈ যাওঁ আপোনালোকক। চাওক এয়া মন্দিৰ, মই গধূলি আহিছোঁ। কিমান ডাঙৰ এৰিয়া, ইমান চাফা, বহুত ভাল হৈ দেখিবৰ কাৰণে। কলকাতা আহিলে কোনো মিছ নকৰিব, ইয়াত আহিবই। মাইনা এজনী পাইছোঁ, কি কয় চাওঁ আহক। यहाँ पे बहुत सारे मंदिर हैं। रात को ये स्वामी नारायण मंदिर बहुत सुंदर लगता है। यहाँ पे बहुत सारा लाइट्स जलता है। अंदर में सब लोग हरे कृष्णा बोल के पूजा करते हैं। सब लोग यहाँ पे घूमने आए हैं। पहले में हम लोग घूमने आए हैं स्वामी नारायण मंदिर। यहाँ जब रात को लाइट जलता है तो ये बहुत सुंदर लगता है। आप भी यहाँ जरूर आइएगा। সো কলকাতা আহিলে আহিব পাৰে আপোনালোকেও, বহুত ভাল হয়। এই ডিম্পল, এইটো মই অসমৰ পৰা আহিছোঁ এই স্বামীনাৰায়ণ মন্দিৰ চাবলৈ। কলিকতাত থকা স্বামীনাৰায়ণ মন্দিৰ আপোনালোকে আহিব, নিশ্চয় ভাল পাব। বহুত সুন্দৰ একেবাৰে মন্দিৰটো, চাবলগীয়া। ইয়াৰ বহুত লাজ ডিম্পলৰ, লাজতে ডিম্পলে কথাই ক'ব নোখোজে, ইমান লাজ তাৰ। মা আৰু খুৰীজনী বহি আছে ইয়াতে, ঘূৰি ঘূৰি ভাগৰ লাগিছে, সেইকাৰণে ৰেষ্ট লৈছে অকণমান। না না ঠিক আছে। হেল্ল', হাই ডিম্পল, কি খবৰ? এই আমি স্বামীনাৰায়ণ মন্দিৰত ফুৰিব আহিলোঁ আজি। ত' বহুত ভাল মন্দিৰ, বহুতেই ভাল। আহিব, ইয়াতে আহিলে মন চন বহুত ভাল লাগে, প্ৰফুল্ল লাগে। আৰু গধূলি সময়লৈকে চাওক, আমি আছোঁ আৰু অলপ সময়। লাইট জ্বলাৰ পিছত কিমান ধুনীয়া লগা হ'ব দেখিবৰ কাৰণে। চাব আপোনালোকে, আৰু যদি ইয়াতে আহে নিশ্চয় আহিব চাবৰ কাৰণে, মিছ নকৰিব। এই 5:30 বজাত এই হৰে কৃষ্ণৰ নাম ধৰে সদায় 5:30 হৰে কৃষ্ণৰ নাম ধৰে, আধা ঘণ্টা সময়ৰ কাৰণে। বহুত ভাল লাগে, আমি সেইকাৰণে ৱেইট কৰি আছোঁ। হৰে কৃষ্ণৰ নাম ধৰিম, ভাল লাগিব। তো আপোনালোকে আহিব ইয়াতে চাবৰ কাৰণে। বাই বাই। কিমান সময় লাগে চাওঁ, আৰু লাইটটো জ্বলিব আৰম্ভ হৈছে এতিয়া, লাহে লাহে লাইট জ্বলাব ধৰিছে। আৰু হৰে কৃষ্ণৰ নামো ধৰিব, আমিও ধৰিম। কিন্তু দুখৰ কথা এটাই, মই নাম ধৰাটো আপোনালোকক দেখাব নোৱাৰিম, কাৰণ মন্দিৰৰ ভিতৰত মোবাইল নিব নিদিয়ে, একেবাৰে মোবাইল নিব নিদিয়ে। সেইটোৰ কাৰণে মোবাইল মন্দিৰৰ ভিতৰত একো দেখাব নোৱাৰিম আপোনালোকক। তো আপোনালোকে বাহিৰৰ পৰা চাই থাকক আৰু। আমি এতিয়া এইফালে ওলাই যাওঁ, কেণ্টিনত যাম। কেণ্টিনত কি খাব পাওঁ চাওঁ। ভোক লাগছি বহুত। এইফালে গেলি কেণ্টিন পাই। এই গোদান গো সেৱা
ইয়াত গৰু দান কৰিব পাৰে, পূজা কৰে ইয়াতে। কেণ্টিন এয়া কেণ্টিন কিমান ডাঙৰ হয় কেণ্টিনখন, বহুত ডাঙৰ হয়, বহুত ডাঙৰ কেণ্টিন। ইয়াতে কিবা খোৱাৰ আগত পে'মেণ্টটো প্ৰথম কৰিব লাগে, আমি চাই লওঁ মেনুবোৰ কিনো পাওঁ আমি খাবৰ কাৰণে। মা খুৰী ডিম্পল অৰ্ডাৰ কৰি দিলোঁ চাহ, চিঙৰা আৰু ঢকলা। চাওক চাহ, চিঙৰা আৰু ঢকলা দি দিছোঁ। মাইনাটোৰ কাৰণে ঢকলা, আমাৰ কাৰণে চিঙৰা। ডিম্পলে ঠিকছে খাইছে, 5টা চিঙৰা খাইছে একেলগে ডিম্পলে, 5টা চিঙৰা খাইছে। চ' সকলোকে ধন্যবাদ। আহিব আপোনালোকে স্বামীনাৰায়ণ মন্দিৰত।